নমস্কাৰ, তোমালোকে যদি এতিয়ালৈকে ইণ্ডিয়ান নেভি অগ্নিবীৰত এপ্লাই কৰা নাই, তোমালোকে এপ্লাই কৰি ল'বা। তোমালোকৰ টোটেল ভেকেঞ্চি কিমান আছিল আৰু তোমালোকৰ লাষ্ট ডেট কেতিয়ালৈ মই কৈ আছোঁ, তোমালোকে শেষলৈ চাই থকা ভিডিঅ'টো। তোমালোকৰ ডিপাৰ্টমেণ্ট নেম আছিল ইণ্ডিয়ান নেভি আৰু নেম অফ পষ্ট আছিল তোমালোকৰ অগ্নিবীৰ। SSR পষ্ট আছিল তোমালোকৰ। নাম্বাৰ অফ ভেকেঞ্চি, টোটেল ভেকেঞ্চি আছিল তোমালোকৰ 28টা আছিল আৰু এপ্লিকেশ্যন মোড অনলাইন, তোমালোকে অনলাইন যোগে এপ্লাই কৰিব লাগিব আৰু ষ্টাৰ্টিং হৈছিল তোমালোকৰ এই পষ্টসমূহৰ 15/7/2022 পৰা। তোমালোকৰ 15 জুলাই তাৰিখৰ পৰা এই প্ৰক্ৰিয়াটো চলি আছে, অনলাইন আবেদন প্ৰক্ৰিয়াটো। আৰু এই পষ্টসমূহৰ লাষ্ট ডেট হৈছে তোমালোকৰ 24/07/2022, 24 জুলাই তাৰিখে লাষ্ট ডেট। আৰু আজি যিহেতু তোমালোকৰ 23 জুলাই, অহাকালিলৈ লাষ্ট ডেট, তোমালোকে আজিয়ে কৰি লোৱা যিসকলে আগ্ৰহী। আৰু জব কেটেগৰী হৈছে তোমালোকৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব হয়। আৰু তোমালোকৰ মেলৰ কাৰণেও আছে, ফিমেলৰ কাৰণেও আছে। অগ্নিবীৰ মেলৰ কাৰণে আছে তোমালোকৰ 2240টা পষ্ট আছে ল'ৰাসকলৰ কাৰণে, আৰু ছোৱালীসকলৰ কাৰণে আছে অগ্নিবীৰ ফিমেল 560টা আছে। আৰু তোমালোকক ইয়াত উল্লেখ কৰা হৈ আছে মিনিমাম হাইট অফ মেল কেণ্ডিডেট, ল'ৰাসকলৰ হাইটটো হ'ব লাগিব 157 চেণ্টিমিটাৰ এণ্ড ফৰ ফিমেল কেণ্ডিডেট ইজ 152 চেণ্টিমিটাৰ। যিসকল ফিমেল আছা তোমালোকৰ হাইটটো হ'ব লাগিব 152 চেণ্টিমিটাৰ। আৰু নেক্সট তোমালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াত উল্লেখ কৰা হৈছে তোমালোকৰ ক্লাছ 12 পাছ উইথ মেথছ এণ্ড ফিজিক্স এণ্ড তোমালোকৰ থাকিব লাগিব ছাবজেক্ট এণ্ড কেমেষ্ট্ৰি, বায়'লজি, কম্পিউটাৰ চায়েন্স থাকিব লাগিব, তেতিয়াহে তোমালোকে এপ্লাই কৰিব পাৰিবা। নেক্সট তোমালোকৰ এজ লিমিট দিয়া হৈ আছে 17 পৰা 23 বছৰ। তোমালোকৰ যদি 17 পৰা 23 বছৰ হৈছে তেতিয়াহ'লে এপ্লাই কৰিব পাৰিবা। নেক্সট তোমালোকৰ এপ্লিকেশ্যন ফিজ, কোনো ধৰণৰ তোমালোকে এপ্লিকেশ্যন ফিজ দিব নালাগে। নেক্সট তোমালোকৰ চিলেকশ্যন প্ৰচেছ, প্ৰথমে তোমালোকৰ ৰিটেন এক্সামিনেশ্যন হ'ব, নেক্সট তোমালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব, নেক্সট তোমালোকৰ ফিজিকেল টেষ্ট হ'ব, নেক্সট তোমালোকৰ মেডিকেল টেষ্ট, একেবাৰে শেষত তোমালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। আৰু এই পষ্টসমূহত এপ্লাই কৰিব হ'লে ডাইৰেক্ট তোমালোকে এপ্লাই কৰিব লাগিব, যি নেকি তোমালোকৰ তলত ডিছক্ৰিপশ্যনত লিংক দিয়া হৈ আছে, এপ্লাই কৰা লিংকটো দিয়া হৈ আছে। তোমালোকে তাত ক্লিক কৰি তোমালোকে ধুনীয়াকৈ এপ্লাই কৰি ল'ব পাৰিবা। ইয়াৰ লগতে তোমালোকৰ আৰু এটা ভাল খবৰ আহিছে, তোমালোকৰ এপি কাৰ্ড মুকলি হৈছে। ক'ৰ পৰা হৈছে মই কৈ আছোঁ। ডিপাৰ্টমেণ্ট নেম আছিল তোমালোকৰ APSC আছিল। নেম অফ পষ্ট তোমালোকৰ JAA পষ্ট আছিল। নাম্বাৰ অফ ভেকেঞ্চি, টোটেল ভেকেঞ্চি আছিল তোমালোকৰ 17টা। আৰু তোমালোকৰ এপ্লিকেশ্যন মোড অনলাইন আছিল। আৰু এপি কাৰ্ড ৰিলিজ তোমালোকৰ 25/7/2022 পৰা তোমালোকৰ এপি কাৰ্ড পাব্লিছ কৰি দিব। আৰু তোমালোকৰ এক্সাম ডেট দিয়া হৈ আছে 31/7/2022, তোমালোকৰ 31 জুলাই তাৰিখে তোমালোকৰ এক্সামটো হ'ব। জব কেটেগৰী হৈছে আছাম ষ্টেট গভ, যি নেকি তোমালোকৰ পষ্টসমূহ ভগাই দিয়া হৈছিল। আনৰিজাৰ্ভৰ কাৰণে আছিল তোমালোকৰ 7টা, OBC MOC কাৰণে আছিল তোমালোকৰ 2টা, EWSৰ কাৰণে আছিল তোমালোকৰ 3টা, SC কাৰণে আছিল তোমালোকৰ 1টা, ST কাৰণে আছিল তোমালোকৰ 4টা। তোমালোকে ধুনীয়াকৈ জানিব পাৰিলা তোমালোকৰ পষ্টসমূহ ক'ৰ পৰা আছিল। যিসকলে এপ্লাই কৰিছিলা তোমালোকে এপি কাৰ্ড ডাউনলোড কৰি ল'ব পাৰিবা তোমালোকৰ 25/7/2022 পৰা। ভিডিঅ'টো ইমানখিনিয়ে আছিল, ধন্যবাদ, নেক্সট লগ পাম।